Hello everyone, আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আসামিজ কিচেন চেনেললৈ। আজি আপোনালোকৰ ওচৰলৈ পিঠাগুৰিৰে বনোৱা কেকৰ একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছো। পিঠাগুৰিৰ এই কেকটো মই দৈ কণী একো নিদিয়াকৈ বনাই দেখুৱাইছো। এই কেকটো আপোনালোকে একেবাৰে কম বস্তুৰে বনাব পাৰিব আৰু পিঠাগুৰিৰে বনোৱা হয় বাবে এই কেকটো হেলদিও হয়। খাবলৈ পিঠাগুৰি কেকটো খুবেই সোৱাদ লগা হয়। আশা কৰো আপোনালোকে আজিৰ এই কেকৰ ৰেচিপিটো ভাল পাব। তেনেহলে ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো যদি আগতে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো। আৰু আগলৈ আমাৰ চেনেলত দিয়া ভিডিওবোৰৰ নটিফিকেশন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। পিঠাগুৰি কেক বনাবলৈ মই যিখিনি বস্তু ব্যৱহাৰ কৰিছো আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে। কেক বনাবলৈ মই প্ৰথমতে এনেকুৱা এটা ষ্টিলৰ বাটি লৈছো। অলপ বাটাৰ ব্ৰাছ এডালেৰে বাটিটোৰ চাৰিওফালে সানি লৈছো। ইয়াতে আপোনালোকে বাটাৰৰ ঠাইত অলপ ৰিফাইন তেল সানি লবও পাৰে। এতিয়া বাটাৰ সানি লোৱাৰ পিছত বাটিটোত অলপ ময়দা ছটিয়াই দিছো। এতিয়া বাটিটো এইদৰে ঘুৰাই দিলে ময়দাখিনি চাৰিওফালে ধুনীয়াকৈ লাগি ধৰিব আৰু এক্সট্ৰা ময়দাখিনি এড খাই যাব। এনেকৈ অলপ ময়দা ছটিয়াই দিলে কেকটো হোৱাৰ পিছত বাটিটোৰ পৰা উলিয়াবলৈ সুবিধা হ'ব। এয়া চাওক ময়দাখিনি ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া এই বাটিটো ৰাখি দিম। এইফালে এটা ডাঙৰ বাটিত 1 কাপৰ 4 ভাগৰ 3 ভাগ গুৰি কৰি লোৱা চেনি লৈছো আৰু ইয়াতে 1 কাপৰ 3 ভাগৰ 1 ভাগ ৰিফাইন তেল দি ললো। এতিয়া চেনিখিনি মিহি হৈ যোৱালৈ এইখিনি ফেটি লম। আপোনালোকে ইয়াতে গুৰি কৰি লোৱা চেনিৰ ঠাইত গোটা চেনি ব্যৱহাৰ কৰিবও পাৰে আৰু মিঠা বেছি খাবলৈ ভাল পালে চেনিৰ পৰিমাণ অলপ বেছিকৈ দি ল'ব পাৰিব। এয়া চেনিখিনি ধুনীয়া মিহি হৈ পৰিছে। এতিয়া ইয়াতে 1 কাপ পিঠাগুৰি দি ললো আৰু এয়া লগতে 5-6 চামুচমান ময়দা দি লৈছো। এতিয়া এইখিনি এবাৰ মিক্স কৰি দিছো। ইয়াতে মই দোকানত কিনিবলৈ পোৱা ভোগালী জলপানৰ পেকেট পিঠাগুৰিটো ব্যৱহাৰ কৰিছো। আপোনালোকে ইয়াতে যিকোনো চাউলৰ পিঠাগুৰি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এয়া আধা কাপ গাখীৰ লৈছো। গাখীৰখিনি অলপকৈ দি পিঠাগুৰিখিনি মিক্স কৰি লম। ইয়াতে মই গাখীৰখিনি গৰম কৰাৰ পিছত ঠাণ্ডা কৰি ব্যৱহাৰ কৰিছো। গাখীৰখিনি মই এবাৰতে বেছিকৈ দি লোৱা নাই, অলপকৈ দি মিক্স কৰি লম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিওটো চাই যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত আমাৰ ভিডিওটো শ্বেয়াৰ কৰি দিব। এয়া চাওক পিঠাগুৰি মিশ্ৰণটো ধুনীয়া মিহি হৈ পৰিছে। মিশ্ৰণটো এনেকুৱা হ'লে হৈ যাব। মিশ্ৰণটো ইয়াতকৈ বেছি ডাঠ হ'লে আৰু অলপ গাখীৰ আপোনালোকে মিক্স কৰি ল'ব পাৰে। এতিয়া ইয়াতে 1 চামুচ বেকিং পাউডাৰ দিলো আৰু লগতে আধা চামুচ বেকিং সোডা দি লৈছো। এইখিনি লাহে মিক্স কৰি লম। ইয়াতে বেকিং সোডা নাথাকিলে আপোনালোকে বেকিং পাউডাৰ 2 চামুচ ব্যৱহাৰ কৰিব পাৰিব। এয়া কেকৰ মিশ্ৰণটো ভালদৰে মিক্স কৰি ললো। এতিয়া এইটো মই এটা বেলেগ বাটি লৈছো। ইয়াতে 2 চামুচ কোকো পাউডাৰ দি ললো। এতিয়া কেকৰ মিশ্ৰণটোৰ প্ৰায় 3 ভাগৰ 1 ভাগ মান মিশ্ৰণ ইয়াতে দি লৈছো। কেকটোত মই পিঠাগুৰি আৰু চকলেটৰ দুই ধৰণৰ সোৱাদ আনিবৰ কাৰণে এনেকৈ অলপ কোকো পাউডাৰ মিক্স কৰি লম। এতিয়া কোকো পাউডাৰ আৰু পিঠাগুৰি মিশ্ৰণখিনি ভালদৰে এবাৰ মিলাই দিছো। আপোনালোকে এই কেকটো কোকো পাউডাৰ দিব নিবিচাৰিলে প্লেইনকৈ অকল পিঠাগুৰিৰেও কেকটো বনাব পাৰিব। পিঠাগুৰিৰে বনোৱা কেক এনেও খাবলৈ খুব সোৱাদ লগা হয়। এইখিনি ভালদৰে মিক্স কৰি ললো। এতিয়া আগতে বাটাৰ সানি থোৱা কেকৰ বাটিটো লৈছো। প্ৰথমতে অকল পিঠাগুৰি মিশ্ৰণটো ঢালি লৈছো। এতিয়া ওপৰত কোকো পাউডাৰ দিয়া পিঠাগুৰি মিশ্ৰণখিনি চাৰিওফালে বহলাই ঢালি লৈছো। এয়া এখন কাটা চামুচ লৈছো। চামুচখনেৰে চকলেটৰ মিশ্ৰণখিনি এনেকৈ লাহে চাৰিওফালে অলপ টানি বহলাই দিছো। চামুচখন মিশ্ৰণটোৰ বেছি ভিতৰলৈকে সুমুৱাই দিব নালাগে। এনেকৈ ওপৰ ফালে লাহে দিলে হৈ যাব। এতিয়া কেকটো বেক হ'ব দিম। কেকটো বনাবলৈ এটা কেৰাহী গেছত বহুৱাই দিছো। মাজত এখন সৰু প্লেট দি লৈছো। আপোনালোকে ইয়াতে সৰু ষ্টেণ্ড ব্যৱহাৰ কৰিবও পাৰে। এতিয়া এখন ঢাকনি লগাই 10 মিনিটৰ বাবে কেৰাহীটো গৰম হ'ব দিম। গেছৰ জুইটো মিডিয়ামত ৰাখি দিছো। 10 মিনিট পিছত কেৰাহী ঢাকনিখন আঁতৰাই লৈছো। কেকৰ বাটিটো প্লেটখনৰ ওপৰত দি লৈছো। এতিয়া আকৌ ঢাকনিখন লগাই দিলো। কেকটো প্ৰায় 30-40 মিনিটমান সময় বেক হ'ব দিম। এতিয়া গেছৰ জুইটো কমাই ৰাখি দিছো। প্ৰায় 40 মিনিটমান পিছত কেৰাহী ঢাকনিখন আঁতৰাই লৈছো। এয়া কেকটো বেক হৈ গৈছে। এডাল খলা সুমুৱাই কেকটো চাই ল'ম। দেখিছেনে খলাডালত একো লাগি অহা নাই, তাৰ মানে কেকটো হৈ গৈছে।
যদি কেকটো অলপ ভিজা ভিজা যেন হৈ থাকে তেতিয়া আৰু 10 মিনিটমান সময়ৰ বাবে আপোনালোকে কেকটো বেক হ'ব দিব পাৰিব। এতিয়া কেকটো একেবাৰে ঠাণ্ডা হ'ব দিম। এয়া 1 ঘণ্টামান সময় পিছত কেকটো একেবাৰে ঠাণ্ডা হৈ গৈছে। চুৰি এখনেৰে চাৰিওফালে ঘূৰাই ঘূৰাই কেকটো এৰুৱাই লৈছোঁ। এখন প্লেট বাতিটোৰ ওপৰত দি উলটাই অলপ থপথপাই দিলে কেকটো ওলাই আহিব। কেকটো খুব ধুনীয়া কোমল হৈছে। কেকটোৰ এক পিচ মই কাটি দেখুৱাইছোঁ। পিঠাগুড়িৰে বনোৱা যদিও এই কেকটো খুব ধুনীয়া কোমল হয় আৰু অলপ চকলেট পাউডাৰ মিলাই দিয়াৰ বাবে দেখিছেনে কেকটোৰ এটা খুব ধুনীয়া ডিজাইন আহিছে। কেকটো মই এনেকুৱা পিচ পিচকৈ কাটি ল'লোঁ। কণী দৈ একো নিদিয়াকৈ একেবাৰে কম বস্তুৰে কিমান ধুনীয়া পিঠাগুড়ি কেক বনাব পৰা যায় আৰু খাবলৈ এই কেকটো খুব সোৱাদ লগা হয়। তেনেহ'লে আপোনালোকেও আগতে যদি এনেকৈ বনোৱা নাই পিঠাগুড়িৰে কেকটো বনাই চাব পাৰে আৰু ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।